গুড মৰ্ণিং। ৰাতিপুৱা বাজিছে 5:30 আৰু গা পা ধুই মই ৰেডি হ'বলৈ ওলাইছোঁ এঠাইত যাবলৈ। ক'লৈকে যাবলৈ গম পাবই, অলপ সময় চাব লাগিব। এয়া ধুনীয়াকৈ সেন্দুৰ পিন্ধি কিনে সোণৰ খাৰু পিন্ধিলোঁ। খাৰু পিন্ধি বোৱা এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ। আচলতে মেখেলা চাদৰযোৰ মোৰ নতুন হয়, বিয়াৰ আগতে মাহঁতে দিয়া, তো সেইযোৰকে পিন্ধিবলৈকে বাছনি কৰিলোঁ, যিহেতু আজিলৈকে পিন্ধা নাই। কেনেকুৱা লাগিছে মোৰ লুকটো, ভাল লাগিছেনে? ক'লৈকে যাবলৈ ওলাইছোঁ অলপ চালেই গম পাই যাব। অলপ সময় ৰখিলোঁ, মাহঁতৰ গাড়ীখন আহিব বুলি হাইৱেত, তাৰপিছত আহি গ'ল। আৰু আপোনালোকক ছাছপেন্স নিদিওঁ ক'লৈকে যাম, সেইটো হয়তো গাড়ীখন অহাৰ লগে লগে কিছুমানে ধৰিব পাৰিছে। আচলতে আমি যাম আজি মা কামাখ্যা মন্দিৰলৈকে, মা কামাখ্যা মন্দিৰৰ কালী মন্দিৰ দৰ্শন কৰিবলৈকে। কালী মন্দিৰ আমি ঘৰৰ আটাইবোৰ খুৰী পেহী মাহঁত বাহঁত চব মিলি কিনে উপস্থিত হ'লোগৈ কালী মন্দিৰত। কালী মন্দিৰৰ সকলো যোৱা কৰি থকাৰ সময়ত এইবোৰ আমাৰ ঘৰৰ মানুহ এনেকৈ ৰখি থকা দেখিবলৈ পোৱা গৈছে। তাৰপিছত কামাখ্যা মন্দিৰৰ মা দৰ্শন কৰিবলৈ আচলতে দৰ্শন নকৰোঁ, আমি তলতেই চাকি বন্তি জ্বলালোঁ। তাৰপিছত কালী মন্দিৰৰ ভিতৰত যিহেতু নিব নোৱাৰি মোবাইল, সেইকাৰণে পূজা অৰ্চনা হৈ যোৱাৰ পিছত আমি অলপ এনেদৰে ভাগৰুৱা হৈ পৰিছোঁ। তাৰপিছত গ'লোঁ ডাইৰেক্ট ভোগ খাবলৈ। সেয়া ভোগত দেখিছে নহয়, ইমান টেষ্টি ভোগ। আচলতে কামাখ্যা মন্দিৰত আহিলে মনটো ভাল লাগে, তাতে পূজা অৰ্চনা কৰি ভোগ চোগ খালে যে আৰু মনটো ভাল লাগি যায়। এইটো ইমান ডাঙৰ ছাগলী, সেইকাৰণে মই ভিডিঅ'ত দেখুৱালোঁ। মন্দিৰখনৰ প্ৰাংগণ ইমান চাফ চিকুণ। তাৰপিছত আহিলোঁ আমি বগলা মন্দিৰলৈকে। বগলা মন্দিৰৰ পৰা ওলাই আমি ৰাওনা হ'লোঁ আকৌ আমাৰ গাড়ীলৈকে। আকৌ আমাৰ নেক্সট ভিডিঅ'ত লগ পাম দেই। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব।